গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই ভাবিলোঁ অকণমান ভিটামিন গোটাই লওঁ। এয়া আমাৰ শাকনি বাৰীখনত চাওকচোন, নানান ধৰণৰ শাক আছে। ৰাতিপুৱাই কেইপাতমান শাক তুলিলোঁ। এয়া খুতুৰা শাক, এইবোৰ আমাৰ খেতিৰ মাজত নিজে হৈ যায়। এইবিধ শাকক আমি থতনি শাক বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। এনেকুৱা এইখিনি শাক তুলি মোৰ হৈ গ'ল। ৰাতিপুৱাই ভাবিলোঁ শাকখিনি ভাজি গৰম গৰম ভাতৰ লগত খাই দিওঁ। এয়া শাকখিনি মই ভাজি ল'লোঁ। আপোনালোকে বাৰু শাক খাই ভাল পায়নে? প্লিজ কমেণ্ট কৰি জনাবচোন। এয়া শাকখিনি মই ভাজিলোঁ, পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ আৰু এয়া শাকখিনি দিছোঁ, লগত এটা আলুও দিছোঁ গুণক খুৱাম বাবে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে শাক খায়নে? পিছে শাক খালে বহুত ভাল সৰু ল'ৰা ছোৱালী। এইখন থালি গৰম গৰম বেঙেনা ভাজি, লগতে গৰম গৰম শাকৰ ভাজি। কোনে কোনে ভাল পায়? যদি ভাল লাগে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।